নমস্কাৰ, বিনিতা ৰেচিপি ব্লগছলৈ স্বাগতম জনাইছোঁ। ভাদ মাহত এই তাল পিঠা খাই কিন্তু বহুতে ভাল লাগে। অকণমান কষ্ট হয় কিন্তু খাবলৈ বহুত ধুনীয়া লাগে। আৰু ভাদ মাহত তাল পিঠা যদি যোনসকলে নাই খোৱা খাব, আৰু স্বাস্থ্যৰ কাৰণেও ভাল। আহকচোন কেনেকৈনো বনালোঁ, আপোনালোকক প্ৰচেছটো অকণমান দেখাই দিওঁ। আৰু অকণমান কষ্ট হয় কিন্তু খাবলৈ বহুত ধুনীয়া লাগে। এবাৰ খালে ছেকেণ্ড টাইম খাবলৈ মন যায়। আৰু মই তাল 3টা ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পেলাই অকণমান পানী দি পেলাই দেখক মই কেনেকৈ কৰিছোঁ, আপোনালোকে তেনেকৈ কৰিব। আৰু অকণমান কষ্ট হয়, কষ্ট কৰিলেহে ফল পায়, আৰু কষ্ট কৰিলেহে খাবলৈ ধুনীয়া হয়, নহয় জানো? এই প্ৰচেছটো আপোনালোকে চাই ল'ব, আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। ধুনীয়াকৈ মই এইখিনি উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছতে ইয়াত যোনখিনি গুটি আছে গুটিটো পেলাই দিব লাগে। আৰু এইখিনি হৈ যোৱাৰ পিছতে মই এখন চালনীয়ে ধুনীয়াকৈ চালি ল'ম। চালি লোৱাৰ পিছতে চাই থাকিব। আৰু আপোনালোকে বজাৰত বা ক'ৰবাত যদি গামোচা আছে ইউজ নকৰা, সেই গামোচাখন ধুনীয়াকৈ ধুই ল'ব। ধুই লোৱাৰ পিছত ইয়াত দেখক মই চালনীয়ে ধুনীয়াকৈ অকণমান চালি লৈছোঁ। এয়া পৰি গৈছে। অকণমান কষ্ট হয় কিন্তু কষ্ট কৰিবই লাগিব, নহয় জানো? আৰু গামোচাখনত ধুনীয়াকৈ মই এইখিনি এড কৰি দিলোঁ। দিয়াৰ পিছতে মই গামোচাখন দি বান্ধি দিম। ই যোনটো পানী পৰি আছে সেই পানীটো খাব নালাগে, খালে তিতা তিতা হয়, সেইকাৰণে পেলাই দিম পানীটো। এই দেখক মই একেবাৰে ওপৰতে বান্ধি ল'লোঁ। আৰু মই একদিন থৈছোঁ, গোটেই ৰাতিটোৱে মই এনেকৈ থৈ দিছোঁ। আপোনালোকে যদি লৰালৰিকৈও বনাব পাৰে তেতিয়া মানে ইমান ভাল নহয়। যেতিয়ালৈকে পানীটো কমপ্লিট চেছ নহয় তেতিয়ালৈকে মানে খাবলৈ ইমান টেষ্টি নহয়। এয়া একদিন ৰাতি থোৱাৰ পিছত মই দেখক কিমানখিনি ওলাই গৈছে। এতিয়া ইয়াতে যদি আপোনালোকে চাউলৰ যদি গুড়া থাকে চাউলৰ গুড়াও দিব পাৰে। মই ইয়াত আটা আৰু ময়দা মিক্স কৰি দিছোঁ। আৰু এই খাবলৈ অকণমান টেষ্টি আছে, কাৰণ মই চেনি অকণমান দিব লাগিব, তেতিয়া আৰু খাবলৈ ধুনীয়া টেষ্টি হ'ব। এয়া আটা বা ময়দা বা চাউলৰ গুড়া যি থাকে আপোনালোকে দিলেও হ'ব। দি পেলাই ধুনীয়াকৈ একদম পেষ্ট এটা বনাই ল'ব লাগে। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব দেই। দালিখিনি মই ধুনীয়াকৈ পেষ্ট বনাই লৈ ল'লোঁ। এতিয়া কেৰাহীত দিয়াহে কথা, নহয় জানো? এতিয়া কেৰাহীত দিম। আৰু মই আগতীয়াকৈ তেলখিনি গৰম কৰি ৰাখি থৈছোঁ। আৰু অকণমান তেল কমা দেখি আৰু অকণমান তেল দি দিছোঁ। আৰু ইমান ধুনীয়াকৈ ফুলি আহে নহয়, অকণমান দিলে বহুত ধুনীয়াকৈ ফুলি আহে। দেখক এটা এটাকৈ দি দিছোঁ। আৰু খাবলৈ বহুতেই ধুনীয়া টেষ্টি হৈছে। যদি নাই খোৱা মোৰ ভিডিঅ'টো চাই ট্ৰাই কৰি চাব। যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিব। আৰু যোনসকলে নিউ ফ্ৰেণ্ডে মোৰ ভিডিঅ'বিলাক চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা, তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক ন'টিফিকেশ্যন আগতে পাবা। এয়া দেখক কি ধুনীয়া কালাৰ হৈছে, দেখিয়ে খাওঁ খাওঁ লাগিছে, নহয় জানো? আৰু মই এইফালৰ লুটিটো কৰাই দিছোঁ, লুটি কৰি দিলোঁ। আৰু ধুনীয়াকৈ ফুলি গৈছে। ইয়াত মই একোৱেই দিয়া নাই, খালি তালটো দিছোঁ আৰু আটা আৰু ময়দা চেনি দিছোঁ। চেনি দিয়াৰ পিছতো ধুনীয়াকৈ একদম ফুলি গৈছে। আৰু এইটো তালটোৱে আপোনালোকে পায়সো বনাই খাব পাৰে, কিন্তু মই আজি আপোনালোকৰ মাজত পিঠাটো বনাইহে দেখালোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰিব দেই। আৰু মই ধুনীয়াকৈ আপোনালোকক বাতি এটাত সজাই দিম, আপোনালোকে চাব। আৰু একদম চফ্ট আৰু কোমল হৈছে, মানে টান হৈ যোৱা নাই, কোমল হৈ গৈছে। আৰু ভিডিঅ'টো ইমান টাইম চোৱাৰ কাৰণে বহুত 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 ধন্যবাদ থাকিলে দেই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।